वेलकम टू माय यूट्यूब चैनल अननोन डिजन प्लस जो मोर चैनल नतुन के आइছে তেনে চ্যানেলটো সাবস্ক্রাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি লওক যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'ৰ নটিফিকেশনটো আজি আপোনালোকক দেখুৱাম আপোনালোকে নিজৰ হোৱাটছআপত কেনেকৈ এটাতকৈ অধিক একেলগতে যিকোনো ফটো হওক বা মেছেজ হওক আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। সো আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি ল'ব যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'ৰ নটিফিকেশনটো পায়। সো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো চাওক প্ৰথমতে আপুনি একেলগত যদি ভাবিছে নহয় আপুনি এটা মেছেজ হওক বা ভিডিঅ' হওক বা ফটো হওক একেলগতে 100 জনক বা 200 জনক আপোনাৰ কণ্টেক্টত যিমান নম্বৰ থাকে একেলগত শ্বেয়াৰ কৰিব বিচাৰে। সো এইটো কৰিব হ'লে আপোনাৰ একেলগত 5টাতকৈ অধিক নহয়। সো আপোনাক প্ৰথমতে এটা গ্ৰুপৰ নিচিনা বনাব লাগিব। সো এইটো গ্ৰুপ নহয়, এইটো ব্ৰডকাষ্ট বুলি কোৱা হয়। সো মই আপোনালোকক দেখুৱাম। সো এইটো গ্ৰুপ নহয়, এইটো আপুনি যে গ্ৰুপটোৰ নিচিনা বনাব সেইটো আপোনাৰ ছিংগেলেই সোমাব মেছেজটো গৈ। সো আপোনালোক দেৰি নকৰোঁ, আপোনাক ডাইৰেক্টলি দেখাই দিওঁ। সো প্ৰথমতে হোৱাটছআপত ক্লিক কৰিব। হোৱাটছআপত ক্লিক কৰাৰ পিছত চাওক মই এটা চিম্পলি এটা মই দেখুৱাই আছোঁ। মই যেনেকুৱা এইটো হেপী নিউ ইয়াৰ 2020 দিছে মোক। সো মই এইটোৱে মই এটা শ্বেয়াৰ কৰি চাওঁ। সো কেইটা হয়। সো 1 2 3 4 5টা 6টা 5টাই হৈছে। সো মই এতিয়া দেখুৱাম একেলগে কেনেকৈ কৰিব পাৰিব। সো এইটো কৰিব হ'লে প্ৰথমে আপোনাৰ এটা গ্ৰুপৰ নিচিনা বনাব লাগিব। সো এইটো গ্ৰুপ নহয়, এইটো বনাবলৈ চিম্পলি আপোনাক হোৱাটছআপত ছাইডত 3 ডট আছে, 3 ডট ক্লিক কৰিব। সো ওপৰত লিখা আছে নিউ গ্ৰুপ আৰু নিউ ব্ৰডকাষ্ট। সো আপোনাক চিম্পলি এই ব্ৰডকাষ্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনে এটা ইণ্টাৰফেচ খুলিব। চাওক নিউ ব্ৰডকাষ্ট বুলি লিখা আছে। সো ইয়াৰ পৰা আপুনি কিমানখিনি মানুহক আপোনাৰ কিমানখিনি ফ্ৰেণ্ডক আপুনি সেই ব্ৰডকাষ্টত সোমাব বিচাৰিছে সো সিহঁতি ক্লিক কৰিব। সো মই 10টাক কৰিম। 1 2 3 1 2 3 4 5টা 6টা 7টা 8টা 9টা 10টাক কৰিলোঁ। সো আপোনাৰ যিমান মৰ্জি আপুনি নিজে কৰিব পাৰে। সো মই 10টাক লৈছোঁ। সো মই ইয়াত ৰাইট চিন আছে, ৰাইট চিনত ক্লিক কৰি দিম। চাওক ইয়াত লিখা আছে 10 ৰিচিপ্টেন্স লিখা আছে, ইয়াত ৰিচিপ্টেন্স লিখা আছে। সো আপুনি ইয়াত হাই বুলি দি দিয়ক। মই হাই বুলি দিছোঁ। চাওক এইটো কিন্তু গ্ৰুপ নহয়, যেতিয়া মেছেজবোৰ আহিব এইটো গ্ৰুপত নাহে। সো এইটো চিম্পলি ইয়াত আপোনাৰ চিম্পলি নিজৰ যেনেকৈ নাম ছেভ আছে তেনেকৈ আহিব। এইটো গ্ৰুপৰ নিচিনা নহয় যে আপুনি গ্ৰুপত এটা হাই বুলি পঠিয়ালে চবেই একেলগতে আপোনাক কৰিলে গ্ৰুপতে সোমাই গ'ল। এনেকৈ আপুনি ডিষ্টাৰ্ব নহ'ব, আপোনাৰ চিম্পলি আপোনাৰ কামটো হৈ যাব। সো এনেকৈ কৰি আপোনাৰ নিজৰ হোৱাটছআপত এটাতকৈ বেছি বা 5টাতকৈ অধিক একেলগতে আপুনি শ্বেয়াৰ কৰিব পাৰিব। সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।